নমস্কাৰ, মই কঠীয়াতলী শংকৰদেৱ বিদ্যানিকেতনৰ পৰা সবিনয় কঠীয়াতলীসমূহ ৰাইজক জনাব বিচাৰিছোঁ যে আমাৰ নিকেতনত এইবাৰো একাদশ শ্ৰেণীৰ নামভৰ্তি চলি আছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে হাইস্কুল লিভিং চাৰ্টিফিকেটত উত্তীৰ্ণ হৈছে তেওঁলোকৰ কাৰণে কলা বিষয়ৰ শ্ৰেণীসমূহ অহা 6 তাৰিখৰ পৰা নতুনকৈ আৰম্ভ হ'ব। সেইকাৰণে সকলোকে মই জনাব বিচাৰোঁ যে মে' মাহৰ 5 তাৰিখৰ ভিতৰত যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়াও নামভৰ্তি শংকৰদেৱ বিদ্যানিকেতন কঠীয়াতলীত কৰা নাই বা কৰিম বুলি ভাবিছে, 5 মে'ৰ ভিতৰত সকলোকে নিকেতনলৈ আহি নামভৰ্তি কৰিবৰ বাবে আবেদন জনালোঁ। নমস্কাৰ।